এতিয়া আমি বৰ্তমান আছোঁ কলিয়াবৰ। এফালে যায় তেজপুৰ যোৱা বাটটো, এফালে এইখিনি কলিয়াবৰ এখন ব্ৰিজখন, এফালে এইখিনিতে যোনটো SBI হেৰিটো অফিচটো আছে, SBI। আমাৰ ডিচিশ্যন আকৌ চেঞ্জ হ'ল। এতিয়া আমি এইটো ভিউ পইণ্টত আমি নিদিওঁ, আমি দিম এতিয়া বুঢ়ীআই থানত গৈ পিনে আকৌ দিম। এতিয়া বুঢ়ীআই থানত গৈ পিনে আকৌ তেতিয়াহে গম পাম আমি তাতো দিব পাৰোঁ নে নোৱাৰোঁ। এইখিনি কিনে দিবলৈ মানে বস্তুটো মানে ভিউ পইণ্টটো ভাল হ'লে হয়, কিন্তু এইখিনিত মানে আমি এতিয়া নিদিওঁ বুলি ভাবিলোঁ। এতিয়া বুঢ়ীআই থানলৈ যাওঁ। ইয়াৰ পৰা যোৱা মানুহৰ লগত বৰ্তমান আমি আছোঁ নগাঁৱৰ বৰঘাট। এতিয়া এইফালে গণেশ দা আছে, এইফালে তত, এইফালে ভতিজা সঞ্জয়। এতিয়া আমাৰ ভতিজাজনৰ কি বুলি কয় মানে ডান্স দিৱানেত সি মানে পাইছে, তাৰ কালাৰ্ছ টিভি, জিঅ' টিভি আৰু জিঅ' চিনেমা পোষ্টাৰ লগাবলৈ আহিছোঁ আমি। এতিয়া মৰিগাঁৱৰ পৰা একেবাৰে গোটেই পোষ্টাৰ লগাইছোঁ। তাৰ উপৰি এতিয়া একদম হেৰিলৈকে কি আছিলে এইটো কাজিৰঙালৈকে এইফালে এইটো পোষ্টাৰ লাগি আছে। এইফালে অসমবাসী ৰাইজে যোনে যোনে চাইছে সকলোৱে যাতে অনুৰোধ জনাইছোঁ, সকলোৱে যাতে ভোট কৰে, আমাৰ অসমৰ ল'ৰাটো যাতে জিকি আহে। পোষ্টাৰখন লগাই থকা দেখাই আছোঁ। এইফালে দাদাহঁতে লগাই আছে, বাকী পোষ্টাৰ লগাই থকাও দেখাম বাৰু। এইটো গুৱাহাটীৰ পৰা অহা লাইনটো, ডান্স দিৱানে ভোট ফৰ সুনীল বৰমহেলা। ৰাতি আপোনাৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে 9:30 বজাত কালাৰ্ছ টিভিত। এইফালে ইয়াক পোষ্টাৰটো লগোৱা হৈ আছে। বাকী আৰু ক'ত এতিয়া মহামৃত্যুঞ্জয় যাম আৰু বেলেগ ক'ৰবাত যাম, তাতো দেখাই আছোঁ ক'ত বাকী আৰু লগালোঁ তাত, কিন্তু বাকী সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল, বাকীখিনি দেখাই আছোঁ। হৈ যাব ধুনীয়া জোখত আছে। আমি কিহত পোষ্টাৰ লৈ আহিছোঁ, পোষ্টাৰখিনি দেখাই আছোঁ গাড়ীখন। এইবিলাক পোষ্টাৰবিলাক এখন গাড়ীয়ে বাঁহ আৰু পোষ্টাৰ সকলো লৈ আহিছোঁ। এইবিলাক একেবাৰে গোটেই যা যোগাৰ লৈ পিনে আহিছোঁ। আৰু এতিয়া এইখিনিত আমি কি জেগা আছিলে বোলে, বৰঘাট চাৰিআলিত আমি এতিয়া চকটোত বৰঘাট চকটোত আমি বেনাৰখন লগালোঁ। বেনাৰখন লগাই পিনে এতিয়া বৰ্তমান আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ, তাতো আমি বেনাৰ এখন লগামগৈ। সকলো আমি গাড়ীত উঠি লৈছোঁ। বাকী যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ আৰু কাজিৰঙা বুলি। এতিয়া কাজিৰঙালৈকে আমি এতিয়া কিমান দেৰি হৈ গৈ আমনিটো ভাত খাবলৈও লাগে বোলে ৰাইজে, তাত গৈ পিনে দেখাই আছোঁ আমি। বাকী কিন্তু আকৌ এবাৰ কৈছোঁ, সকলো অসমবাসীৰ ৰাইজক অনুৰোধ জনাইছোঁ, কিন্তু সুনীল বৰমহেলাক চাবলৈ নাপাহৰিব। আৰু প্ৰতি শনিবাৰ আৰু দেওবাৰ ৰাতি 9:30 বজাত কালাৰ্ছ টিভিত, জিঅ' টিভি, জিঅ' চিনেমাত আমাৰ অসমৰ ল'ৰাটোক তাকে জিকাই লৈ আহিব লাগে। আমি সেইটোৱে জানো বস্তুটো, সেইটো অসমৰ বুলি নহয়, অসমৰ মই জনাত কিন্তু অসমৰ আৰু 3জন আছে সুনীল বৰমহেলাৰ লগতে। মই সুনীল বৰমহেলাকে ছাপোৰ্ট কৰিছোঁ, বাকীকেইজনো যোন ডিজাৰ্ভিং সিয়ে জিকিব। তথাপিও চবৰে নিজৰ এটা থাকে, অনুৰোধ জনালোঁ আৰু। এয়া বৰ্তমান আমি মহামৃত্যুঞ্জয় মন্দিৰ, এইফালে মহামৃত্যুঞ্জয় মন্দিৰ, এইটো আমাৰ বম ভোলাৰ লিংগ, পৃথিৱীৰ চবতকৈ ওখ লিংগটো এইটোৱে। আহিব ভুল হৈছে মোৰ, সৰ্বোচ্চ আৰু সৰ্ববৃহৎ পিছত কথাটো ঘূৰি নাহিল মানে, সেইকাৰণে কথাটো মই কৈ দিলোঁ। এতিয়া আমি ইয়াতে জেগাটো চাওঁ, ক'ত আমি বেনাৰটো লগাবলৈ পাৰোঁ, কোনে সকলো মানুহে দেখা পোৱাকৈ। বেনাৰ অনা গাড়ীখন আহি পোৱা নাই এতিয়ালৈকে। আইনাখন অকণমান নমাই পিনে থৈ দিবা হা। মানে মন্দিৰৰ ফ্ৰণ্টতে ৰাখাইছোঁ আমি গাড়ীখন। এইফালে বম বম বাবা, হৰ হৰ মহাদেৱ। আমি চাওঁগৈ এতিয়া জেগাখিনি। এয়া বেনাৰ গাড়ীখন আহি গ'ল। এইফালে মৃত্যুঞ্জয় মন্দিৰ,
আৰু বেনাৰখন লগোৱা এই ষ্টাইলটোৰ মতে বেনাৰখন লগোৱা যাব বাঁহকেইডাল দি। বেনাৰখন লগোৱা যাব এই দুটা খুঁটিৰ মাজত। এখন মাৰি লওক, এখন মাৰি লওক, এইটো মাৰি লওক, এইটো এই ঠেকেটা ফালে যে হেৰি এটা বান্ধি ল'বনে? মই ইয়াতে বান্ধি ল'ম। কেনেকুৱা লাগিছে বাৰু মেজৰ তোমাৰ? এই বম গৰম লাগিছে। কিমান গৰম লাগিছে? হা কিমান গৰম লাগিছে? হয় না? 40 ডিগ্ৰী চেলচিয়াছ। 40 ডিগ্ৰী চেলচিয়াছ। মন্দিৰৰ বেনাৰখনে অকণমান বেছি টান লগালে, বৰ সময় লগালে। এবাৰ লাগে এবাৰ ওলাই আহে, বস্তুটো সেনেকুৱা নিচিনা হ'ল। কিন্তু শেষত বেনাৰখন বনাই লগাই হৈ গ'ল। এতিয়া আৰু মৃত্যুঞ্জয়ৰ পৰা গৈ এতিয়া বৰ্তমান আমি যাম আমনি। আমনিতে ভাত চাত খাওঁ, তাৰপিছত আমনিটো বেনাৰ কিছুমান লগাওঁ, তাৰপিছত আৰু গৈ থাকোঁ আৰু আগলৈ। মৃত্যুঞ্জয় মন্দিৰৰ পোষ্টাৰ লগাই হৈ গ'ল। এতিয়া আমি আমনিলৈ যাওঁ। আমি আমনিত গৈ পিনে ক'ত গৈ আছে দাদা? এফালে আহিব, ঘূৰি আহিব নেকি? সেইখিনিত এফালে ৰাস্তা আছে নেকি? আহিব বোলা, আমনিতে ৰখিবা, আমনিতে ৰখিবা। মই কৈ থৈ আহিছোঁ নহয়। আমি তাত গৈ পিনে ৰাইজে ভাতো খাব পাৰিব আৰু তাত গৈ পোষ্টাৰ দুখন এখন যি পাওঁ তাতো লগাওঁ, ভাল জেগা চাই লৈ। একেবাৰে আমি আমনিত লগ পামগৈ সকলোৱে। আমি আমনিত ৰখিব লাগে। আমনি পাৰ হৈ পিনে মিছা পাৰ হৈ গ'লোঁ। আমি মিছা পাৰ হৈ পিনে আকৌ ঘূৰি আহিছোঁ। এতিয়া বৰ্তমান আমি আমনিৰ বাছ ষ্টপত আছোঁ। এতিয়া এইফালে হোটেলখন সেইফালে আছে, হোটেলখনত ভাতটো খাওঁ আৰু জেগা এটা চাইছোঁ। জেগাটোত প'ষ্ট দুটামান পাইছোঁ। প'ষ্ট দুটাত আমি বেনাৰখন লগাই লৈ পিনে হোটেলখনত সোমাম আৰু এতিয়া আমি পাইছোঁ। বাছটোতো ইয়াতো আছে, বাছটোতো ইয়াতো ৰাখে নাইট চুপাৰটো। অলপ আগলৈ যাব লাগিব, অকণমান আগত যায়। ইয়াতকৈ বোলে আগতে বোলে বেলেগ এটা চক আছে বোলে, তালৈ যাওঁ। ইয়াৰ আগতো আৰু এটা আছে নেকি? আমি আৰু এটা জেগা চাইছোঁ, আৰু এটা জেগা পাইছোঁ। অকণমান আগুৱাই আহি মানে পিছুৱাই আহি পিনে আমি তাত লগাম। এতিয়া জেগাটো দেখাই আছোঁ। অঁ আছে এই তোৰ জেগাটো পালোঁ। এই বোলে আগত এইখিনি ৰখাব পাৰিবা, এই তাতে সেইখিনিতে ৰখাব পাৰিবা। এই লাইটৰ পোষ্ট কেইটা দেখিছে? এই লাইটৰ পোষ্ট কেইটা এই তাতে লগোৱা যাব। এই পোষ্টটো চাই পোষ্ট কেইটাত লগাম বুলি ভাবিছোঁ। পোষ্ট কেইটাত আকৌ চাইছে আকৌ সেই ৰঙা বেনাৰখনত নাচাব আকৌ হ'ল বুলি। এই পোষ্টটো লগোৱা যাব। এইটো আমি এতিয়া বৰ্তমান আছোঁ আমনি। আমনি এই পোষ্টটোতে লগোৱা যাব। এতিয়া ইয়ালৈ ঢুকি পায় নে নাপায় নাজানো আৰু। বেনাৰৰ গাড়ীখন আমাৰ আহি পোৱা নাই। বেনাৰৰ গাড়ীখন আহি লওক। বেনাৰৰ গাড়ীখন আহি লোৱাৰ পাছতহে ভাত পানী খোৱা যাব আৰু। আমাৰ সঞ্জয়ে যি ফালি পিনে আহিছে আৰু। জেগাটো অকণমান দূৰৰ পৰা অলপ দেখাই দিওঁ, কিন্তু এইখিনিৰ পৰা কিন্তু মোৰ মতে কিন্তু বৰ ধুনীয়া হৈ আছে। কিন্তু হেৰিটো কি বুলি কয়, এয়া মানে ভিউ পইণ্টটো, মানে আমাৰ বেনাৰ লগোৱা পইণ্টটো মানে, হয় নহয় মেজৰ? হা এইটো পোষ্টটো এফালৰ পৰা লখিমপুৰ, মিছা, কাজিৰঙাৰ পৰা আহিলেও এইখিনি দেখা পোৱা যাব। এফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা, মৰিগাঁও ফালৰ পৰা আহিলেও এইফালে দেখা পোৱা। এই আহি পাল আমাৰ বেনাৰৰ গাড়ীখন। এতিয়া লগাওঁ আৰু। এতিয়া এখন হোটেলত আমি খাম বুলি ভাবিছোঁ। এই আগতে লগাই লওঁ নেকি? এইটো কিবা বেয়া হ'ব নেকি?
এই প'ষ্টটো হয়নে? তাৰলৈকে লৈ আমাৰ এতিয়া জখলা পাত উঠাই লৈছে আৰু এইফালে বেনাৰ এখন ওলাইছে, ৰাইজে এইফালে গৈছে আৰু ৰাইজ বেনাৰখন লৈ গৈ আছে ৰাইজে। আমাৰ কিমানটা সৈন্য আহিছে আমাৰ সেইটো চাওক, বেনাৰ লগাবলৈ। দৌৰ শুনিলে ভিডিঅ'টো চাই আছো যদি ইমানকেইটা মানুহৰ কষ্টৰ ফলটো পাব লাগিব কিন্তু দেই, জিকি আহিব লাগিব কিন্তু। এবাৰ মৰিগাঁও আৰু এবাৰ অসমত কিন্তু এবাৰ ট্ৰফিটো আহিব লাগিব। ইমানকেইটা মানুহৰ কষ্ট, অসমবাসীৰ আশীৰ্বাদ লৈ পিনে কিন্তু এবাৰ ট্ৰফিটো লৈ আহিব পাৰিব লাগিব। বৰ্তমান আমি এতিয়া আমনিৰ যি খাব কোৱা নাই কৈ দিয়া। সন্তোষ হোটেলখনত আমি সোমাইছোঁ হাইৱেৰ লগতে। ৰাইজে এইফালে কোনোবাই মোবাইল টিপি আছে, কোনোবাই কিবা কৰি আছে। এতিয়া ভাত খাবলৈ ৰাইজে ৰখিছে। তাৰপিছত ইয়াৰ পৰা আকৌ গৈ কাজিৰঙাৰ পৰা ৰিটাৰ্ণ হ'ম ন? কাজিৰঙাৰ পৰা আকৌ বোলে বোকাখাট, এইটো নতুনকৈ এড হৈছে এতিয়া গাড়ীত আহি থাকোঁতে। আৰু বোকাখাটৰ পৰা ৰিটাৰ্ণ গৈ যোৰহাট ৰিটাৰ্ণ। তাৰপিছত গৈ পিনে আমি হেৰিলৈ যাম, এই কি বুলি কয় নগাঁও, ধিং আৰু বৰদোৱালৈ যাম। বৰদোৱাৰ পৰা একেবাৰে ডাইৰেক্ট মৰিগাঁৱত আমি ঘৰ নোৱা হ'ম আৰু সকলোৱে এতিয়া আমি ভাতটো খাই লওক, তাৰপিছত আমি লগ পাই আছোঁ। আমি 7জন। এতিয়া আমি ভাত খাই লৈ পিনে আমনিৰ পৰা ওলাইছোঁ। এতিয়া ডাইৰেক্ট আমি কলিয়াবৰ গৈ আছোঁ, কলিয়াবৰ অভিমুখে গৈ আছোঁ। এতিয়া আগফালে গণেশ দা দিলোঁ, পিছফাললৈ মই আহিলোঁ। ড্ৰাইভাৰ আমাৰ একেই আছে, বাকী ৰাইজো পিছফালে একেই আছে। এতিয়া আমি ডাইৰেক্ট নেক্সট আমি আমাৰ ডেষ্টিনেশ্যন পোষ্টাৰ লগোৱা কলিয়াবৰ পাইছোঁ, কিন্তু আমি এইখিনিত নলগাওঁ। কলিয়াবৰ এইখিনিত লগাবলৈ সুযোগ নাপালোঁ, কাৰণ এইখিনিত লগাম বুলি ভাবিছোঁ। এইখিনিত কেইদিন লগাবলৈ দিব, সেইকাৰণে আমি অকণমান ইটো ছাইডে যাওঁ বুলি ভাবিছোঁ, এইটো লেফ্ট ছাইডেলৈ লগাম বুলি ভাবিছোঁ। কাৰণ লগাইছোঁ যেতিয়া মানে দীঘলীয়া দিন থাকাকৈ থাকক মানে বস্তুটো সেইটোৱে। এতিয়া আমি বৰ্তমান আছোঁ কলিয়াবৰ। এফালে যায় তেজপুৰ যোৱা বাটটো, এফালে এইখিনি কলিয়াবৰ এখন ব্ৰিজখন, এইফালে এইখিনিতে যোনটো SBI হেৰিটো অফিচটো আছে, SBI অফিচটোৰ খুঁটিকেইটাত আমি পোষ্টাৰখন লগাম। তাৰপিছত ইয়াৰ পৰা একেবাৰে কাজিৰঙা। অপজিট ছাইডত আছে কি আছে, SDO অফিচটো আছে। আমি জাষ্ট এতিয়া এই কাজিৰঙাৰ এই ভিউ পইণ্টটো আহি পাইছোঁ, কিন্তু আমাৰ বেনাৰৰ গাড়ীখন এতিয়ালৈকে আহি পোৱা নাই। এই ভিউ পইণ্টত লগাম বুলি ভাবিছোঁ। এতিয়া বাজিছে আমাৰ 5:30 বাজি গ'ল, এনেকুৱা মানতে ক'ৰবাত লগাম বুলি ভাবিছোঁ। এতিয়া আমি কাজিৰঙাৰ ভিতৰতে আছোঁ, আকৌ বোকাখাট যাবলৈ আছেই। আকৌ বোকাখাটৰ পৰা ঘূৰি আকৌ নগাঁৱত লগাম। আজি ৰাতি হ'ব বাৰু এইটো ভিউ পইণ্টটো। এতিয়াতো ক'তনো দেখা পাম এতিয়া কিবা ৰাতিখন। আমাৰ ডিচিশ্যন আকৌ চেঞ্জ হ'ল। এতিয়া আমি এইটো ভিউ পইণ্টত আমি নিদিওঁ, আমি দিম এতিয়া বুঢ়ীআই থানত গৈ পিনে আকৌ দিম। এতিয়া বুঢ়ীআই থানত গৈ পিনে আকৌ তেতিয়াহে গম পাম আমি তাতো দিব পাৰোঁ নে নোৱাৰোঁ। এইখিনি কিনে দিবলৈ মানে বস্তুটো মানে ভিউ পইণ্টটো ভাল হ'লে হয়, কিন্তু এইখিনিত মানে আমি এতিয়া নিদিওঁ বুলি চবে ভাবিলোঁ। এতিয়া বুঢ়ীআই থানলৈ যাওঁ। এইমাত্ৰ আমি বুঢ়ীআই থান আহি পাইছোঁ, জাষ্ট নামিছোঁ, কিন্তু দোকান চোকান চব বন্ধ। হ'লে ৰাইজে পূজা চূজা দি আছে, কিন্তু আমাৰ ইখন গাড়ী পিছুৱাই আছে বাৰু।
ভিডিঅ'টো এইখিনিতে শেষ কৰিম আৰু বহুত দীঘল হৈ গ'ল ভিডিঅ'টো আৰু হেৰি কি বুলি কয় বোকাখাটলৈকে আমি যাম বোকাখাটৰ পৰা বোকাখাটত তাত গৈ পিনে কি কৰোঁ কিন্তু সেইখিনি আৰু দেখাই নাথাকোঁ বহুত দীঘল লাম্বাৰ হৈ গ'ল ভিডিঅ'টো আৰু এইখিনি যোনে যোনে এইখিনিলৈকে ভিডিঅ'টো চালে সকলোৱে যাতে হেৰি কৰে কি বুলি কয় সুনীল বৰমহিলাক ভোট দিয়া আৰু মানে আশীৰ্বাদ চবে যাতে কৰে যাতে আৰু সকলোৱে এবাৰ অসমলৈ ট্ৰফিটো আহিব লাগিব বাই বাই